তো হেল্ল' গাইছ, কি খবৰ? সকলো ভালে ভালে আছা? মই ভালে ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। চ' কি হ'ল, কেইটামান মানে কৰোণাৰ ভিডিঅ' দিম বুলি দিব পৰা নাই, যিহেতু অলপ মোৰ প্ৰব্লেম হৈছিল। চ' মই কৰোণাৰ মানে সময়ৰ ভিডিঅ' কেইটামান মই মানে ছেভ কৰি ৰাখিছোঁ। সেই ভিডিঅ' কেইটা আজি আগবঢ়াম বুলি ভাবিছোঁ। কাণ্ডজ্ঞান নোহোৱা কেইটামান ভিডিঅ', যিকেইটা ভিডিঅ' দেখি মই ৰ'ব পৰা নাই, আৰু টাইম গৈছে যদিও মই বনাব পৰা নাই, কিন্তু আজি বনাম বুলি ভাবিছোঁ। যদি কোনোবাই কয় বোলে এইটো এতিয়াৰ ভিডিঅ', তেতিয়াহ'লে মই স্ক্ৰীনশ্বট পৰ্যন্ত, স্ক্ৰীন ৰেকৰ্ডিং পৰ্যন্ত মই ভিডিঅ'টোৰ লাগে নেক্সট ভিডিঅ'ত মই দেখাই দিম। কোনোবাই যদি মোক কমেণ্ট কৰি কয় বোলে তই এইটো এতিয়াৰ ভিডিঅ' লগাই দিছ, অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাব সকলোৱে, তেতিয়াহে আচল কথাটো বুজি পাবা। যদি আধাতে চাই কিনে স্কিপ কৰি দিয়ে তেতিয়াহ'লে বুজি নাপাবা। ভিডিঅ'টো সম্পূৰ্ণ চাওক, নিশ্চয় বুজিব। मोदी जी की हम सब ने मान ली, बस घर में ही रह के सुबह शाम की, कुछ ज्यादा तो उम्मीद मत रख करना, हमें कमजोर ना समझ करना। ভিডিঅ'টো চাই থাকোঁতে আপোনালোকে লক্ষ্য কৰিলে নাই নাজানো, কিন্তু মই এটা বস্তু নিশ্চয় লক্ষ্য কৰিলোঁ। সেইটো কি বস্তু চাওকচোন আপোনালোকে নিজে। रख करना, हमें कमजोर ना समझ। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। এই ডিছপ্লেত আহি আছে। এইটো ভিডিঅ' মোৰ তাত 20 এপ্ৰিলতে আহি পাইছিল, অৰ্থাৎ ভাৰতত যেতিয়া প্ৰথম নে দ্বিতীয়টো লকডাউন চলি আছিল, সেইখিনি সময়ত মানুহকো ঘৰৰ পৰা ওলোৱা মানা আছিল। সেই সময়খিনিত আচলতে এনেদৰে ৰাজপথত ওলাই আহি এনেদৰে ভিডিঅ' এটি প্ৰস্তুত কৰিবলৈ তাই সাহস ক'ত পালে? আৰু বেলেগটো নকয়, নিজৰ পুলিচ প্ৰশাসনখিনিৰ আগত এনেদৰে অপেনকৈ ভিডিঅ'টো বনাবলৈ সাহস ক'ত পালে তাই? মোৰ ভিডিঅ'টো যদিও 20 এপ্ৰিলত পাইছিল, মোৰ বনোৱা তেতিয়া দেৰি হ'ল, কিয়নো মই ভিডিঅ'টো মানে মই নিজে ভিডিঅ'ত মানে আহিব পৰা অৱস্থাত নাছিলোঁ, অৰ্থাৎ মোৰ অলপ অসুখ হৈ আছিল। এনেকুৱা এটা সময়ত, যিখিনি সময়ত ওলোৱা মানা আছিল, সেইখিনি সময়ত এনেদৰে ভিডিঅ' বনাবলৈ আহিবলৈ সাহস ক'ত পালে? আৰু তাকো পুলিচ প্ৰশাসনৰ আগত, পুলিচ প্ৰশাসনখিনি থাকোঁতে। আচলতে মই তাই পুলিচ নে কি নাজানো, যদি পুলিচ হ'লে দেশ থাকিলে নিশ্চয়, কিন্তু পুলিচ প্ৰশাসনৰ আগত এনেদৰে এজন জনসাধাৰণে ভিডিঅ' এটি পোষ্ট কৰিবলৈ সাহস ক'ত পালে? আচলতে দেশত কি হৈছে, এখেতসকলৰ জ্ঞান বোলা বস্তুটো নাই নেকি? মাথাত ভগৱানে এইটো এনেই দিয়া নাইতো, ইয়াত অলপ জ্ঞান ভৰাব লাগে। এই মাথাত জানি বুজি কিছুমান কাম কৰিব লাগে। ভিডিঅ' এটা বনালে নহয় ফেমাছ হ'ম বুলি। আৰু বৰ্তমান তাইৰ একাউণ্টটো খুলি চাইছোঁ, কিন্তু মই ভাবিছিলোঁ কি প্ৰথমতে এইটো বাহিৰৰ ছোৱালী, কোনোবা বাহিৰৰ ভিডিঅ' হ'ব, মোৰ ক'ব লগা একো নাই। কিন্তু যেতিয়া মই নামটো টিকটকত চাৰ্চ কৰি চালোঁ, এইজনী অসমৰে ছোৱালী, এটি অসমীয়া ভিডিঅ' মই দেখাই দিছোঁ, চাওক তাইৰ। শৰীৰ মোৰ যেতিয়া, কাপোৰো মোৰে হ'ব, ভুল যদি মোৰ হয় সিদ্ধান্ত মোৰে হ'ব, নিজৰ কাম বন এৰি তহঁতে মোৰ কাপোৰৰ ওপৰত কমেণ্ট দিবলৈ কোন হয় বে কেলাপুট। আচ্ছা, শৰীৰটো তোমাৰ, কাপোৰযোৰ তোমাৰে হ'ব, কিন্তু তাৰ ওপৰত মোৰ ক'ব লগা একো নাই। কিন্তু এনেকুৱা এটা চিটুৱেশ্যনৰ সময়ত তুমি ভিডিঅ' বনাবলৈ সাহস ক'ত পালা? আৰে শৰীৰ কিবা, তোমাৰ কিবা, সেইবিলাক তুমি কৰি থাকা, নিজৰখিনি তুমি কৰি থাকা না। কিন্তু এনেদৰে এতিয়া ভিডিঅ' পোষ্ট কৰি কি বুজাব খুজিলা? টিকটকটো থাকিলে বোলে য'তে ত'তে ফকতীয়ামিখিনি আৰম্ভ কৰিলে নহয়। অলপ মাথাত জ্ঞান বোলা বস্তুটো লাগে, ইমান ফকতীয়াও ভাল নহয়। তুমি দিয়া আহিয়ে পাহি ও জীৱন, তুমি ৰহনীয়া ৰঙৰে বুল। Oh my God! এখেত হ'ল আমাৰ টিকটকৰ কণিদা, সকলোৰে চিৰপৰিচিত কণিদা। এই ভিডিঅ'টো সম্পূৰ্ণ চাওকচোন। বাকী তাৰপিছত কি হ'ল গ্ৰীণ স্ক্ৰীণৰ কাহিনী। ৰেড চিন দি মানে সি লাইক কৰিছে, লাইক কৰিব নালাগে। লাইক কৰিছে, তোৰ ঘৈণীয়েক মোৰ ওচৰত মাৰি দিবি, তই যদি হেৰি কৰিব পৰা নাই। ঘৈণীয়েক মেখেলা দাঙি ল'বি, চোলা দাঙি লৈ গ্ৰীণ স্ক্ৰীণ বনাবি, ভিডিঅ' বনাবি। আমি পালা মাৰিলে থপৰিয়ান কালাৰটো টাটা চাটা ভাঙি দিম, কালাৰটো ভাঙি দিম। চিনি পোৱা নাই কোন মোক? হা, চিনি পোৱা নাই? আমাৰ কণিদা খেলো কোনোবাই গালি দিছে, দাদাই বোলে বেয়া ভিডিঅ' বনায়। এখেতো নানানটা ৰূপ দেখিলে আপুনি পাগল হৈ যাব। যি ৰূপ ধৰে আপুনি কেতিয়াও ধৰিবই নোৱাৰে যে এখেতেই তেখেত। চাওকচোন আৰু এইটো ভিডিঅ'। আজিৰ পৰা মেখেলা পিন্ধিয়ে টিকটক কৰিম।
দেখিলে নহয় এখেতসকলৰ মহিমা, যি কি নহওক মানে কি নতুন নতুন ৰূপেৰে কিছুমান নতুন নতুন ৰূপ আনি থাকে। এখেতৰ ভিডিঅ'খিনি চালে নিশ্চয় কমেণ্ট বক্সটো খুলি যাব। এখেতৰ বাৰ্ড নেম সকলো ইয়াৰ জনসাধাৰণে দি থৈছে এখেতৰ মানে বায়'গ্ৰাফিটো। আপোনালোকে নিশ্চয় নাম নাজানিলেও এখেতৰ যদি কমেণ্টবোৰ চাই সকলো মানে ডিটেইলছ আপুনি নিশ্চয় পায়ে যাব। এই বনৰাটোৰ চালা কাম বন নাই নেকি? কাম বন নাথাকিল বুলিনো টিকটকটো অপেন কৰি নিজৰ ফকতীয়া উদ্যোগখিনি কিয় ষ্টাৰ্ট কৰি দিয়? বেলেগ কাম বন নাই, ঘৰৰ কাম কৰগে। আচলতে কি হয়, যিটো সময়ত কৰোণাৰ হাহাকাৰ সেই সময়ত মাস্ক নিপিন্ধাকে অপেন পুলিচৰ আগত ভিডিঅ' বনালে তুমি নিজৰ দেহৰ অংগ পতংগখিনি খুলি দেখুৱাই আচলতে কি বুজাব? তোমাক কোনো ভাল বুলি নকয়, তোমাক এজন ফকতীয়া বুলি নিজে যে পৰিচয় দি আছা, সেইটো মাথাত জ্ঞান বোলা বস্তু আছে নে নাই? কাম বন নাই নেকি? এনেদৰে এতিয়া ভিডিঅ' বনাই নেকি কোনোবাই? নিজৰ দেহাটোত চোৱাচোন, দেহযোৰ কেনেকুৱা হৈছে, নিজে ফিট নে এবাৰ গ্লাছৰ সন্মুখত গৈ চোৱা কেনেকুৱা হৈছে দেখিবলৈ। তোমাক যদি ভাল হৈছে, তুমি নিজে যদি জ্ঞান আছে নিশ্চয় বুজিবা। একো ক'বলৈ নাযাওঁ দাদা বাইদেউ, এই দুটা ভিডিঅ'ৰ যোনে নহওক তোমালোক দুইজন ভাল ভাল ভিডিঅ' বনোৱা, আগবাঢ়ি যোৱা, আমি সদায় ছাপোৰ্ট কৰিম। কিন্তু এনেদৰে ফকতীয়া ভিডিঅ'বোৰ মানে নিজৰ ক্ষুদ্ৰ মানে ফকতীয়া ভিডিঅ'খিনি কিয় দেখুওৱা? নিজৰ ভাল ভাল ভিডিঅ' বনোৱা, সদায় আগবাঢ়ি যোৱা। বাকী টিকটকাৰবোৰক দেখা নাই নেকি কিদিনে ভাল ভাল ভিডিঅ' বনাই আগবাঢ়ি গৈছে, কিন্তু তোমালোকে নিজৰ ফকতীয়াখিনি নেৰাকে মানে ভিডিঅ' আৰম্ভ নকৰাই। তো আৰু বিশেষ একো নকওঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। কিন্তু বহুত দিনৰ মূৰত ভিডিঅ' এটি দিছোঁ, এমাহমান হ'ল চাগে ভিডিঅ' দিব পৰা নাই। যদি ভাল পালে লাইক ছাবস্ক্ৰাইব নিশ্চয় কৰি যাব, তেতিয়া মনটো ভাল লাগিব। যিহেতু বহুত দিনৰ পৰাই মই ভিডিঅ' বনাই আছোঁ, কিন্তু সেনেকুৱা মানে মানুহ পোৱা নাই চেনেলটোত। তো আপোনালোকে যদি ভাল পালে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব নে কি কয়? তেতিয়াহ'লে বাই, ধন্যবাদ, জয় আই অসম।